আজি হল 10 সেপ্টেম্বৰ আৰু আজি মোৰ বাৰ্থডে আৰু বাৰ্থডে বুলি মোৰ মনৰ পৰা একেবাৰে ওলাই গৈছিলে যেহেতু আজি এক মাহৰ আগৰ পৰা মোৰ গা সাথ দিয়া নাছিলে বেমাৰৰ উপৰি বেমাৰ হৈ আছিল আৰু বহুত ষ্ট্ৰিক্ট ডায়েটত চলি আছিল সেইকাৰণে মানে বাৰ্থডে বুলি একো স্পেশাল মই কৰাও নাছিল পাহৰিও গৈছিল হঠাতে হাজবেণ্ডে এই বেগটো আনি মোৰ হাতত দিলে বোলে আজি বাৰ্থডে নহয় এই কাপোৰযোৰ পিন্ধি লোৱা বোলে মই শক্ট হৈ গলো একো ভাবাও নাছিল এনেকা এটা কিবা এটা হাতি প্ল্যান কৰিছে বুলি হাজবেণ্ডে আনকালে বাৰ্থডে দিনাখন তেওঁ ৰাতি হলো কেক এটা লৈ আহে বা স্পেশাল ডিনাৰ কৰেও এয়া মোক তেওঁ কাপোৰ এযোৰ আনি দিলে বহুত দিনৰ পৰা কৈ আছিল যে মোক কোট সেট এযোৰ লাগে আৰু তেওঁৰ পছন্দ আৰু মোৰ পছন্দ সম্পূৰ্ণ বেলেগ তেওঁ হল লাইট কালাৰ যিমানে দাম হওক কমফৰ্টেবল হ'ব লাগিব লৈ আহে আৰু মই হলো ব্ৰাইট কালাৰ কিন্তু তথাপিও মই আজি কাপোৰযোৰ পিন্ধি খুবেই আৰাম লাগিছে আৰু থ্যাংক ইউ দিয়াৰ কাৰণে আৰু এইফালে আমি ওলালো ক্লিনিকত গৈ পেলাই বোলো সৰুকে সেলিব্ৰেট কৰোঁ বুলি কিনো কৰোঁ আমি নাই কৰা তাত থকা ভাইটি আৰু ভণ্টিসকলে মোৰ বাৰ্থডে সেলিব্ৰেট কৰিলে সঁচাকৈ বহুত ভাল লাগিলে মোৰ আজি দিনটো যে ইমান মেমৰেবল বনাই দিলে ন সিহঁতি মই ভাবাই নাছিলোঁ আৰু সঁচা কথা ক'বলৈ গ'লে গা ভাল নহ'লে একো ভাল নালাগে সঁচাকৈ মই একদম মনৰ পৰা পাহৰি গৈছিলোঁ একদম আৰু এয়া আহি পাই দেখিছোঁ যে মোৰ কাৰণে এইটো কেক আনি দিছিলে ভাইটি এটাই আৰু বেণ্টো কেক মই ফাৰ্ষ্ট টাইম মই খাইছোঁ আৰু ফাৰ্ষ্ট টাইম দেখিছোঁ দেখাততো দেখি আছিলোঁ বাৰু খোৱা নাছিলোঁ আজি সি আনি দিলে থেংক ইউ সেইটো কাৰণে কেক এটা নহয় দুটা আনিছে জানেনে ভণ্টি এজনীও আনি দিছে মিনুবা আৰু তাই মিলি পেলাই আমাৰ তাতে ক্লিনিকতে কৰে সিহঁতি এটা নহয় দুটা কেক আনিছে দেখিছে দুটা কেক কাটিবলৈ আজি মোক দিছে সিহঁতি আৰু এইফালে আহি পোৱাৰ লগে লগে গিফ্ট দিলে এইফালে এনাক্লিনে মোক গিফ্ট দিছে থেংক ইউ এইফালে মিনুবাই আহি পেলাই মোক গিফ্ট দিলে এইটো মানে কেক নকটা আগতে গিফ্ট দি ৰেডি আৰু এতিয়া আমি লাহেকৈ আৰু চাহ নাস্তা কৰি মানে চাহ নাস্তা বনাই পেলাই লগতে কেকটো কটাই লৈছে মোক এই কেকটো কাটিলোঁ চবকে খোৱালোঁ মেলিলোঁ মই আজি সঁচাই বহুত ভাল লাগিছে মই একদম ভাবা নাছিলোঁ লগতে পেচেণ্টটো আছিলে তেওঁলোকেও মানে পালে আনএক্সপেক্টেড বাৰ্থডে প্লেন ছাৰপ্ৰাইজ হৈ গ'ল মোৰ কাৰণে ভবাই নাছিলোঁ যে ইমানখিনি কৰিব বুলি সঁচাকৈ বহুত থেংক ইউ দেই ইমানখিনি কৰাৰ কাৰণে আৰু স্পেচিয়েলি হাজবেণ্ডকো বহুত থেংক ইউ কৈছোঁ মই আৰু এইফালে কেক চেক কাটি এতিয়া চাহ তাহ দিলোঁ চবকে খাইছে চবে খালে আমিও খালোঁ খোৱাৰ পিছত আকৌ গিফ্ট আছিলে ন গিফ্টটো এইফালে দেখিছেনে বাৰ্থডে মোৰ কিন্তু গিফ্ট আকৌ হাজবেণ্ডে খুলিছে মই আকৌ তেওঁকে খুলিব দিলোঁ বোলে আৰু এনেও গিফ্ট বা কিবা যিকোনো বস্তু থাকিলে ন খুলি চাওঁ লাগে ন সেইকাৰণে তেওঁকে দিলোঁ আৰু তেওঁ ভালো পায় গিফ্ট খুলি পেলাই আৰু এইফালে এইটো গিফ্ট মিনুবাই দিছে মিনুবা থেংক ইউ দেই গিফ্টবিলাক দিয়াৰ কাৰণে আপোনালোকে বহুত কৰিলে কিন্তু এইবাৰ বাৰ্থডেত মোৰ কেক চেক আনি এইফালে এক্সট্ৰা গিফ্টটো দিছে এইবিলাক নকৰা হ'লেও হয় কিন্তু হ'লেও কৰি পেলাই মোৰ সঁচাকৈ বহুত মেমৰেবল বনাইলে এইটো বাৰ্থডে সদায় কাৰণে মনত থাকিব আৰু এয়া তেওঁ দিছে কফি মগ এটা আৰু এয়া কাণফুলি এযোৰ দিছে কাণফুলিযোৰ সঁচাকৈ বহুত ধুনীয়া আৰু তেওঁ মানে দেখে ন মই খুব ভাল পাওঁ কাণফুলিবিলাক পিন্ধি নহয় মই কালেক্ট কৰি ভাল পাওঁ এয়া ঝুমকা এযোৰ দিছে সঁচাকৈ বহুত ধুনীয়া এইবাৰ কিন্তু পূজাত এযোৰকে পিন্ধি পেলাই ওলাব লাগিব আৰু এইটো এনাক্লিনে দিছে এনাক্লিন আমাৰ ক্লিনিকতে কৰে তাইও সেই একেই দিছে কফি মগ দিছে মই কিন্তু কফি খাই খুব ভাল পাওঁ কফি নহয় মই চাহ খাই খুব ভাল পাওঁ আৰু যিসকলে মোৰ ব্লগ চাই থাকে তেওঁলোকে জানে ন মই কিমান ভাল পাওঁ চাহ খাই পেলাই কিন্তু দুখৰ কথা যে এতিয়া বৰ্তমান ডেইৰী প্ৰডাক্ট বন্ধ কৰিছোঁ কিন্তু যেতিয়া খাবলৈ পাৰিম ন তেতিয়া এইকেইটাতে খাম এতিয়া বৰ্তমান খুব ধুনীয়াকৈ মৰমত সজাই থৈ দিম ক্লিনিকৰ পৰা এতিয়া ঘৰলৈ আহিলোঁ ঘৰলৈ বুলি ৰাতি ডিনাৰৰ কাৰণে তেওঁ চিকেন লৈ আহিছিলে যিহেতু মই ৰেড মিট বা যিকোনো মাটন চাটন খাব নোৱাৰোঁ হোৱাইট মিটটো পাৰোঁ খাবলৈ বাৰু সেইকাৰণে চিকেন লৈ আহিলে আৰু তেওঁৱে বনালে বাৰ্থডে বুলি মোক একো কৰিব দিয়া নাই মই মাত্ৰ আদা নহৰু পিঁয়াজ কাটি দিছোঁ আৰু তেওঁ বনোৱা খানা মই এনেও খাই ভাল পাওঁ এইফালে দেখিছেনে চিকেন বনি আছে তেওঁৱে বনাইছে তেওঁৱে কৰিছে চব আৰু এইফালে তেওঁৱে চব কাটি মেলি আৰু এনেও তেওঁ খানা বনাই ভাল পায় সেইকাৰণে তেওঁৱে বনালে এয়া আৰু এইফালে চিকেন ৰেডি হৈ গৈছে চিকেনখিনি দেখিছে কি ধুনীয়া হৈছে সঁচাকৈ মোৰ হাজবেণ্ডে বহুত পাৰফেক্ট খানা বনায় মোতকৈ ভাল বনায় আৰু এয়া তেওঁ ৰেডি কৰিলে লগতে তেওঁৱে পোলাওখিনি বনাই দিলে বোলে মই আজি একোৱে কৰিব নালাগে কালিৰ পৰা কৰিবা সেইকাৰণে চ' আজিলৈ ব্লগটো ইমানতে আছিলে মই বৰ দীঘলীয়া নকৰোঁ আনএক্সপেক্টেড ব্লগ হয় এইটো মই ভবাই নাছিলোঁ এনেকুৱা এটা কণ্টেণ্ট আজি পাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে আপোনালোক সকলোকে থেংক ইউ আৰু আজিৰ দিনটো যাৰ বাৰ্থডে আছে তেওঁলোকক সকলোকে হেপী বাৰ্থডে মোৰ ফালৰ পৰা আৰু ভাল লাগিলে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এটা কৰি দিব বাই বাই